আপনার গার্লফ্রেন্ডে ব্রেকআপ দিছে, আপনার বয়ফ্রেন্ডে ব্রেকআপ দিছে, আপনার নাজানো আপনার এক্সে ব্রেকআপ যি আপনার মানে হাজার হাজার এক্সে ব্রেকআপ দিছে মতলব নাই। আপনার যিমানে মনত টেনশ্যন আছে দুখ আছে আৰামত আহিব নদী কিনাৰত বহিব। নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মই ৱাহিদ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য ৱাহিদ ব্লগ। তো আজি একো ব্লগ বনাবৰ কাৰণে একো কণ্টেণ্ট বিচাৰি পোৱা নাই। তো তাকে এনেই নদী কিনাৰ ফালে আহিছোঁ আৰু বতৰটো অলপ সেমেকা বতৰটো আজি নদী কিনাৰ ফালৰ পৰা ভিউটো ভাল লাগিব চাবৰ কাৰণে। আপোনালোকক সেইখিনিয়ে দেখুৱাম আজি ব্লগত, যিহেতু আপোনালোকক ৰেগুলাৰ ব্লগ দিম বুলি মই কৈ থৈছোঁ। তেতিয়া আৰু আহি আছে দুৰ্গা পূজাও, তো দুৰ্গা পূজাৰ পৰা একদম মজাকৈ ভিডিঅ' চাইব। দুৰ্গা পূজাৰ পিছতো যাম, দুৰ্গা পূজাৰ পিছত ফুৰিবলৈ যাম বেলেগ বেলেগ জেগাত, যেনেকুৱা হৈ গ'ল হেৰি পাছিঘাট যাম, তাৰপিছত এইফালে খুঞ্চা, তাৰপিছত যদি সময় মিলে তেনেহ'লে শিৱসাগৰ, ৰংঘৰ, কাৰেংঘৰ এইবোৰ দেখুৱাবৰ কাৰণে যাম। তো এতিয়া মানে ব্লগ ভাল ভাল ব্লগ আহিব। আৰু আমাৰ ইয়াতে 8 তাৰিখৰ পৰা মানে ফুটবল খেল আছে, তো সেই ফুটবল খেলটো দেখুৱাম। তো মোৰ ভিডিঅ'টো চাব ভাল লাগিব আপোনালোকে। যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আহিব এতিয়া মোৰ চেনেলত। তো চাই থাকক, আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ পথাৰৰ নাজাৰা এবাৰ চাওক, কি মজা লাগিছে, সেই মজা দেখাইছে ন ভিউ পথাৰৰ পৰা। তো বলক নদী কিনাৰৰ পৰা ভিউ দেখাওঁ আপোনালোকক। তো গাইজ আহি পালোঁ নদী কিনাৰ ওচৰত। তো মোৰ পিছফালে চাওক, এইটো কি মজা ভিউ ন, ৱাও না অ'চাম। চারিদিকে দেখছো কিরম ওয়াও না, ওয়াও অসাম অ'চাম। আজি মানে ডাৱৰটো খুব মজা লাগিছে, আৰু বতৰটো সেমেকা হোৱাৰ কাৰণে আজি পৰিৱেশটো বেলেগ এটা মানে ভাল লাগিছে, গম পাইছে না। চাওক কিবাকৈ যদি পাৰ হ'ব পৰা হ'লেহে আগত খুব মজা ভিউ আছে। এইবোৰ মানে মই জুম কৰিছোঁ, মোৰ কিমান জুম হয়, বেছিতো জুম নহ'লে। সেই আগত বগা বগা মানে কিবা ফুল ফুলি আছে, তো তাত মানে যদি গৈকে যদি তাত ব্লগ বনাব পৰা গ'লেহে খুব মজা লাগিলেহে। পানীও বহুত আছে ন, পাৰ হ'বৰ কাৰণে দিগদাৰী, যিহেতু মই সাঁতুৰিব নাজানো, চিৰিয়াছলি সাঁতুৰিব নাজানো মই। এইফালৰ পৰা পথাৰ ভিউ, এইফালে নদী কিনাৰত সৰু মৰুকৈ ৰাস্তা, যিহেতু এইফালে গৰা খহি গৈছে সেইকাৰণে অকণমান আৰু দিগদাৰী হয়। এইফালে মোৰ পিছফালে আছে জংগল সিং। ইন্ট্ৰডাকশ্যন টু জংগল সিং, হোৱাট ইজ ইয়ৰ নেম ব্ৰাদাৰ, তোমাৰ নামটো নোকোৱা। তো চাইছে ইয়াৰ নাম হৈছে সুমিত, যাক আমি মৰমত জংগল সিং বুলি মাতোঁ। তো এইটো হৈছে দিহিং নদী, এইটো হৈছে আমাৰ ইনথং পথাৰ। এইফালে সেই পাহাৰটো দেখিছে, এইটো হৈছে লিডু পাহাৰ। তো কেতিয়াবা গৈকে তাৰ পৰা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে। দিছ ইজ দ্য বিউটিফুল প্লেচ অফ দ্য কেটেটং। কেনে লাগিছে ঠাইডোখৰ, ভাল লাগিছে ন? ওয়াও বিউটিফুল। ফ্ৰেণ্ডে ব্ৰেকআপ দিছে, আপোনাৰ বয়ফ্ৰেণ্ডে ব্ৰেকআপ দিছে, আপোনাক নাজানো আপোনাৰ এক্সে ব্ৰেকআপ যি আপোনাৰ মানে মতলব নাই। আপোনাৰ যিমানে মনত টেনশ্যন আছে দুখ আছে আৰামত আহিব নদী কিনাৰত বহিব, ঠাণ্ডা ফ্ৰেছ এয়াৰ এটা মাৰে, হাৱা মাৰে, বহি বহি এনেকুৱা ধুনীয়া মানে ডাৱৰৰ উপভোগ কৰিব, আগফালে পাহাৰৰ মানে সৌন্দৰ্যটো উপভোগ কৰিব, খুব মজা লাগিব। আপোনাৰ টেনশ্যন গাইব ফাটাক চেফুৰ। ওচৰত আছে পথাৰটো চাওক গাইজ, এইফালে ধান ফুলিলেই, এইটো দেখা পাইছে না, কি মজা হৈছে ধান ফুলিলেই। আৰু 1-2 মাহমান পিছত হৈ যাব পথাৰ মানে ভৰি পৰিব ধানেৰে। গাইজ জোক লাগিলে ভৰিত, চাওক জোক এইফালে, এইফালে পোৱালি মোৱালি জোক এটা লতে দুটাকৈ জোক লাগি গৈছে। জোকে খালে ভৰিত, কোনো কেনেবাকৈ এৰালোঁ আৰু জোকটো। তো সেই তলত নামি কিনে সেই কাষত অলপমান ফটো মাৰি ল'ম। তো তলত নামিছোঁ লাহে লাহেকৈ এতিয়া, জংগল সিং আৰু মই দুইজনে। তো বেয়া পাইছোঁ তোক জংগল সিং মাতিছোঁ, নাই পোৱা।
পালেও পাই থাক মতলব নাই কিবা কি আৰু টানি টুনি মানে টানি দীঘল কৰিছোঁ অলপ ভিডিঅ'টো আপোনালোকক চাবৰ কাৰণে ইণ্টাৰেষ্টিং কৰাইছোঁ ভিউ চাওক ভিউ 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 চাওক গাইছ ভিউ পানীটো গৰম আছে ঠাণ্ডা নাই নদী কিনাৰত আহিলোঁ ফটো 1-2 কপি মান মাৰিলোঁ এতিয়া যাওঁ ঘৰলৈ তো মানে আমাৰ ঘৰৰ আগফালে ৰাস্তা আগফালে এটা নলা আছে তো সেই নলাত মানে এই ইহঁতি জংঘল চিঙিতি মানে এটা হেৰি পাতিছে কি পাতিছে ভেটা ভেটা মানে অসমীয়া চেপা পাতিছে তো তাতে মানে মাছ ধৰিছে সেইখিনিকে দেখুৱাওঁ বলক তো পোনপ্ৰথমে ঘৰলৈ যাই লওঁ তাতকৈ আগতে আৰু ওপৰত উঠিব লাগিব উঠি ল'লোঁ বলক 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 যাওঁ সেইখন চেপাত মাছ ধৰিছে বোলে চাই আহোঁ কিনো মাছ পাইছে বলক গৈ আছোঁ পথাৰৰ মাজে মাজে হৈ কিনে তাৰপিছত ঘৰত যাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাওঁ তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো আহিলোঁ পথাৰৰ পৰা ঘৰলৈ এতিয়া তাৰপিছত ভিডিঅ' চাই থাকক এতিয়ালৈকে শেষ হোৱা নাই আৰু এজাক যাবলৈ বাকী আছে কৈছিলোঁ ক'ত যাম তো চাই থাকক হৈছে আমাৰ ৰাস্তাটো তো এইফালে আছে তাত ভেটা পাতি থৈছে তো আপোনালোক চাবলৈ যাওঁ তো আপোনালোকক দেখুৱাম কৈছিলোঁ যে এটা মাছ ধৰা চেপা পাতি থৈছে আমাৰ গাঁৱতে মানে ওচৰতে তো সেইটো দেখুৱাইছোঁ চাওক তো এইটো হৈছে এইটো চেপা বুলিও কয় চেপা বুলি কয় ন ভেটা বুলি কয় আমাৰ এইফালে মানুহ প্ৰায়ভাগ মানুহবোৰে ভেটা বুলি কয় তো আপোনালোকে এইটো ভিডিঅ' ক'ৰ পৰা চাইছে যোনডোখৰ ঠাইৰ পৰা চাইছে সেই ঠাইডোখৰত এইটো কি বুলি কয় কমেণ্ট কৰকচোন এইটো মাছ ধৰিবৰ কাৰণে পাতি থৈছে এইটো তো আজিতো মাছ লগা নাই ইয়াত মাছ ধৰি যদি ভাগৰ লাগে সেইটো জিৰণি ঘৰ নিচিনা বনাইছে তাতে গৈ বহিব আৰু আৰাম কৰিব সেইফালে বৈ গৈছে মানে নলাটো চাবৰ কাৰণে কি মজা দেখাইছে ইয়াৰ পৰা চাওক ভেটা চালে আপোনালোকে মাছ ধৰা তো ভিডিঅ' চাই কেনে পালে কমেণ্টত জনাব ভিডিঅ' চাই যদি ভাল লাগিলে ভিডিঅ'ত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে বাই বাই